गावनि हिन्जावखौ लांफिननो नागिरनायाव मोनलाङैनि गावनि बिखुनजो आरो बिबोनांखौ जिउ फोजोबदों। नोंगौ क'क्राझार सहराव फिन आरोबाव बुथारनाय जाथाय। डाइभर्स जाखांनायनि उनाव गावनि हिन्जावखौ लांफिननो नागिरनायाव मोनलाङैनि गावनि बिबोनां आरो बिखुनजोखौ जिउ फोजोबदों मानबसा मुंनि सासे लांसुनियाया। दतमा हालामनि मानबसा मुंनि सासे लांसुनियाया दिनै फुंबिलियाव क'क्राझारनि शान्तिनगर वार्ड नं 3 आव सानै बिमा आरो फिसाजोखौ गोबौ हाथियारजों सुनानै जिउ फोजोबदों। बोलि जानांनाय सानै बिमा फिसाजोखौ फारियै कल्पना मालिक आरो दीपशिखा मालिक होनना सिनायथिदों। ओनसोलनि मानसिफोरा बुंथिनाय बायदिब्ला मानबसा मुंनि लांसुनिया थांनाय माखासे दान सिगां बिसि थाखानानैबो क'क्राझार तितागुरिनि सासे बर' आइजोजों मोजां मोनलायनानै दोनखारलांदोंमोन आरो बिसोर सानैखौ गुबुन रायजोआव माखासे सुबुंफोरा हमनो हादों। फिसायनि बेबायदि आखुआव गावनि असे बिसि दीपिका मालिकआ मानबसाखौ गारनानै न'आव थाफैफिनदोंमोन आरो उनाव मानबसाया न'आव फैफिननानै गावनि गिबि बिसि दीपिका मालिकखौ लांफिननो नाजाबाय थानायाव गावनि गिबि बिसि आरो नखरा राजि गैयैलाय जोबथायाव गावनि बिखुनजो कल्पना मालिक आरो बिबोनां दीपशिखा मालिकखौ दिनै फुंबिलियाव गोबौ हाथियारजों सुनानै जिउ फोजोबो। बे गिख्रंथाव बुथारनाय जाथाया दिनै फुंबिलिनि 5:10 रिंगासो समाव क'क्राझार सहरनि शान्तिनगर वार्ड नं 3 आव जादों आरो कल्पना मालिक आरो दीपशिखा मालिकनि गोथै देहाखौ नायबिजिरनो थाखाय क'क्राझार पुलिस थाना फारसे लानानै फैदों। बे जाथाय जानाय जायगायाव ओनसोलनि एमएलए लरेन्स इस्लारिया दिनै नुजाथि होयो। जितु घटना হৈ গ'ল খুব মৰ্মান্তিক এটা ঘটনা। এতিয়া পুলিচে ঘৰৰ মানুহবিলাকক লৈ গৈছে থানাত ষ্টেটমেণ্ট লৈ আছে তেওঁলোকে। যিহেতু ঘটনাটো পৰিয়াল কেন্দ্ৰিক বুলি আমি গম পাইছোঁ, কিন্তু গোটেই কথাটো পৰিয়ালে যেতিয়া ষ্টেটমেণ্ট দিব থানাত তেতিয়া স্পষ্ট হ'ব। কিন্তু এতিয়া আমি ইয়াত আহি অলপ গম পাইছোঁ যে তেওঁলোকৰ পৰিয়ালৰে এজন জোৱায়ে ৰাতিপুৱা আহি পেলাই এই হত্যাকাণ্ডটো কৰিছে বুলি আমাক ঘৰৰ ওচৰ চুবুৰীয়াবিলাকে জনাইছে। মই অৱশ্যে পুলিচ বিষয়াসকলক লগ পোৱা নাই, কিন্তু আমাক এই পৰিয়ালৰ লগত লাগি থকা যিবিলাক ঘৰ আছে এই ঘৰৰ আমাৰ সদস্যসকলে আমাক জনাইছে যে তেওঁলোকৰ পৰিয়ালৰ কিছু মানুহেই কৈছে যে তেওঁলোকৰ এজন জোৱাই তেওঁ এই হত্যাকাণ্ডটো কৰিছে বুলি কৈছে। গতিকে এইটো এটা পৰিয়াল কেন্দ্ৰিক এটা ঘটনা। কিয় কাৰণে হ'ল বা ইয়াৰ লগত কোনোবা আৰু জড়িত আছে নেকি, কি কাৰণত হ'ল, এই গোটেই কথাটো ষ্টেটমেণ্টত ওলাই পৰিব আৰু অতি সোনকালে দোষী কৰায়ত্ব কৰিব লাগে। ময়ো প্ৰশাসনক দাবী জনাইছোঁ য'তেই নাপালক এই কৰায়ত্ব হ'বই আৰু প্ৰকৃত যি কাৰণ সেই কাৰণটো নিশ্চয় পুলিচে অতি সোনকালে ওলাব পাৰিব বুলি মই ভাবোঁ আৰু ইয়াৰ কাৰণে সকলোৱে সহযোগ কৰিব লাগিব। দতমাৰ মানুহ বুলি কৈছে, আমি দতমাৰ মানুহবিলাকৰ লগতো কথা পাতিম, য'তেই নাথাকক যাতে দতমা পুলিচ বা দতমাৰ ৰাইজেও তেওঁক মানে পুলিচৰ হাতত যাতে তেওঁক গোটাই দিব পাৰে তেনেকুৱা যাতে ব্যৱস্থা লয়, সেই ব্যৱস্থাটো আমি ৰাইজৰ ফালৰ এই তাৰ পাৰিবাৰিক অশান্তি আছিল। স্বামী স্ত্ৰী, ছোৱালীটো বিয়া হৈছিল দতমা। ঘৰুৱাটো অশান্তি থাকেই, এই ঘৰুৱা আৰু অশান্তিৰ ভিতৰতে ছোৱালীজনী ইয়াতে আহি পাইছে আৰু শুনা পোৱা মতে ল'ৰাটো বোলে বেলেগ ফালে কিবা আৰু বিয়া কৰাইছিল নেকি, তাক লৈ গৈছিল। এই অশান্তিৰ কাৰণে আপোনালোকে ছোৱালীটো ইয়াতে আছিল, তো ছোৱালীটোক নিজৰ ৱাইফক নিবৰ কাৰণে তাতে যত্ন কৰিছিল। সিহঁতো যোৱা নাই, না দিম বুলি ভাবছোঁ। এইটো কাৰণটো এইটোৱে, এই আক্ৰোশ কিয় নাদিব মন গৈছে। কিমান দিন ধৰি আছিল ছোৱালীটো ইয়াত? ছোৱালীটো 6-7 মাস হ'ল। ল'ৰা ছোৱালী আছে? দুটা ছোৱালী আছে, একটা ক্লাছ 9ত পঢ়ে, একটা বোলে 5-6ত পঢ়ে। ল'ৰা ছোৱালীবিলাক ক'ত থাকে? দুটা ছোৱালী ইয়াৰ লগতেই থাকে, মিছেছৰ লগত। এনে স্বামীৰ ঘৰ দতমাই বিয়া হৈছিল। ঘটনাটো কেতিয়া? ঘটনাটো আজি ধৰক কি 5:30 মানত এনেকুৱা ঘটনা হৈছিল। কিহৰ লগত মাৰিছিল? এটা ডেগাৰৰ নিচিনা আছে, লৈ গৈছে তো পুলিচে। দুইজনতে একজনতো পুলিচে লোকাল এই ওচৰে পাছৰে মানুহে পুলিচক খবৰ দিব, তো আহি দেখে পুলিচে একজন স্পট ডেড আৰু একজন লৈ যোৱাৰ সময়তে তাতে হস্পিটেল। স্পট ডেডটো কোন?
মাকজনীৰ মাৰ ক'ত আঘাত লাগছে এইটো নাজানো মই কি নাম আছিলে তেওঁলোকৰ একজনৰ নাম আছিল কল্পনা মল্লিক আৰু দেৱযানী মল্লিক বিয়া হৈছিল চাহাৰ লগত এইটোৱেই ঘটনা নাই তদন্ত আমাৰ চলি আছে তদন্ততহে ওলাব কি হৈছে কি নাই ঠিক আছে হ'ব জয়কে মাৰিছে নিজৰ তেনেকৈ এতিয়ালৈকে আমাৰ তদন্ত চলি আছে স্যাৰ দুজন কি কি নাম এতিয়া যে মৃত্যু হ'ল ৰ'ব নামকেইটা চাব লাগিব স্যাৰ কি কি উদ্ধাৰ হ'লে স্যাৰ এতিয়া আমি তাত যিখিনি আমাৰ তদন্তত যিখিনি প্ৰয়োজন আছে যিখিনি প্ৰয়োজন ভাবিছে সেইখিনি আমি এতিয়ালৈকে চেজ কৰিছোঁ প্ৰপাৰলি কিহৰ লগত মাৰিছে নাই এতিয়া পোষ্টমৰ্টমতহে আমি গোটেই কথাখিনি গম পাম কিবা স্যাৰ ইয়াতে মৃত্যু হৈছিল না হস্পিটেলত মৃত্যু নাই এইটো হস্পিটেলত বৰ্ডেড বুলি কৈছে স্যাৰ এইটো ফেমিলি মেটাৰ হ'ব পাৰে নেকি স্যাৰ হ'ব পাৰে ডাউট কৰিছোঁ পিছত তদন্ততে গম পাম গোটেই কথাখিনি দৌৰা হৈছে নেকি স্যাৰ তদন্ত চলি আছে এতিয়ালৈকে ঠিক আছে হ'ব मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों अदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि बरंगाजुलिनि पिपल हलियाव लानानै फैदों नोंथांमोननो लेब्रा मुंनि गंसे गोदान रिजर्ट नोंथांमोना बे लेब्रा मुंनि गंसे गोदान रिजर्टखौ तामुलपुर रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि आगदा आरो अदालगुरि रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि सिगाङाव आगसिथिंजाय मोननो हागोन लेब्रा मुंनि गंसे गोदान रिजर्टआ नोंथांमोननो गोसोबायदि सुबिदा खालामनानै होनाय जादों नोंथांमोना बे लेब्रा रिजर्टआव बर'नि गासै जाग्रा जामुंखौनो मोननो हानायजों लोगोसे बेवहाय नोंथांनि सुबिदा बायदि अर्डार खालामनानै जानो हागोन जुदि नोंथांमोना तामुलपुरनिफ्राय अदालगुरिसिम थांनाय समाव ओंखामजों लोगोसे बायदिसिना जालांनो गोसो दंब्ला नैबे 8638879656 जानबुं नम्बराव कल खालामनानै सिगांग्रो अर्डार खालामहरनो हागोन